গাইজ উঠিবৰ মন যোৱা নাই মানে নিজৰ বিচনাখন পেটনে আৰু খুব বেছি লাগে ন তথাপি এতিয়া 10টা বাজিলে যাব লাগিব 10টা মানে এতিয়া মৰ্ণিং প্ৰায় 9:30 বাজিছে আৰু 9:30 বজাত মই সাৰ পালোঁ আৰু 10টা বজাত মই পাবগৈ লাগিব অফিচ বিষ হ'ব গোটেই ৰাতি ঘৰতো এটা বেগ দি কেনে শুলোঁ আৰু কিবাকৈ সেই মেকুৰীটো যে আমাৰ তাতেই থাকে সদায় আমি যি খাওঁ ভাগৰো দিব লাগে আকৌ লগাইছোঁ বেলেগ আৰু নলগাওঁ মই ছানস্ক্ৰীণে লগাওঁ বেলেগ নলগাওঁ আৰু আমাৰ ঘৰৰ মন্দিৰ ভাগৰ শিৱলিংগটো হেনো নিজে নিজে ওলাইছিল আৰু তেতিয়াই হেনো মায়ে কোৱা মতে শিৱ মন্দিৰটো স্থাপিত কৰা হ'ল মন্দিৰ স্থাপিত কৰাৰ কাৰণবোৰ আৰু বহুত কিবাকিবি আছে আৰু সেইকাৰণে এটা নিৰ্ধাৰিত সময়ত আমাৰ ঘৰত শিৱ পূজা প্ৰত্যেক বছৰে কৰা হয় এতিয়া ব্ৰেকফাষ্ট কৰি অফিচ যাবলৈ ৰেডি নে কি কয় ফোনটোৰে কেমেৰা অন কৰি থৈ দিয়াৰ কাৰণে খং উঠিছে মানে কেমেৰা সন্মুখত ৰাস্তাত মানে ঘৰৰ বাহিৰত কমফৰ্টেবল একদম নহয় আৰু এতিয়া আহি পালোঁ অফিচ আৰু ছাৰ অহালৈ ৱেইট কৰি আছোঁ অলপ কথা আছে আৰু অফিচ আহিয়ে কি হ'ল চাওকচোন বহুত ভাল লাগিলে তোমাকখিনি ভালকৈ ভাল পাইছে তাৰ কাৰণে বহুত ভাল লাগিছে হাই গাইজ কি খবৰ আপোনালোকৰ সকলোৱে ছাপোৰ্ট কৰিব দেই তাইৰো এটা আছে মোৰো ইউটিউব চেনেল এটা আছে আৰু ফেচবুক পেজ এটাও আছে বাৰু মস্তিকে ভাবিছিলোঁ তাই লগ পালে মই ভাবিছিলোঁ লগ পালে মই ভিডিঅ'টো মানে অন কৰিম কিন্তু মানে মই গমেই পোৱা নাই যে তাই হঠাৎ আহি যাব কাৰণ তাই আহে প্ৰায় 12টামান বজাত তাই মই ভাবিছোঁ তাই চাগে তাইতো 12টামান বজাতে আহে মই ভাবিছোঁ সিমানটাৰ মাজত মানে ফোনটো অন কৰোঁ 10:30 নাহে তাই অফিচ 12টা বজাত আহে তো সেই 12টা বজাত আহে তো সেইটো কাৰণে মই মানে ভাবিছিলোঁ মোবাইলটো অন কৰি থৈ দিম আৰু তাইক মই ওচৰত মানে থিয় হৈ থাকিম তাই আহে মোক উল্টা ছাৰপ্ৰাইজ দি দিলে মই ফোনটো পিটিকি আছোঁ তাই তাই আহি পালে যে এনেকৈ ক'লে তাই মই ছাৰপ্ৰাইজ দিলোঁ ভাবি ভাল লাগিছে লগ পাই কেনে বজাৰ কৰি আহিলোঁ অফিচৰ পৰা আহিয়ে অলপ চব্জি বজাৰ কৰিবলৈ গ'লোঁ আৰু দুজনে চব্জি বজাৰ কৰি অলপ চিকেনো লৈ ল'লোঁ নে কি কয় যিহেতু ইমান দিনৰ পিছত গৈছোঁ চ' আজিলৈ আহিছোঁ টিল দেন টাটা বাই